Hey guys, মোৰ ঐনিতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি নৱমী পূজা। এতিয়া আমি গৈ আছোঁ পূজা চাবলৈ আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম আমি ক'ত ক'ত পূজা চাম। এইখন হৈছে দেমনি পূজাৰ মেইন গেটখন। এখন স্কুলতে আমি পঢ়িছিলোঁ। তাৰ কাষতে আছে পূজাস্থল। এয়া হৈছে দেমনি পূজা। দেমনি পূজা চাই বহুত ভাল লাগে আৰু আমি প্ৰত্যেক বছৰে চাব আহোঁ, কিন্তু আজি ইয়াতে নৰওঁ, আমি বেলেগ এঠাইলৈ যাব লাগিব। Through the highways till my shadow turns to sun rays, and on we'll go through the wastelands, through the highways, and on. এয়া হৈছে কৈকাৰা পূজা। প্ৰথমবাৰৰ বাবে চাব আহিছোঁ। এতিয়া আমি দুৰ্গা মাৰ পৰা আশীৰ্বাদ ল'ম। তাতে আমাক ভোগ খাব দিছে। ভোগ খাই ভাল লাগিছে বহুত। পৰিৱেশটো ধুনীয়া, ইয়াতে বহুত ভাল লাগিছে আহি। এতিয়া আমি গৈ আছোঁ আকৌ দীপলা পূজা চাব। তাতে দীপলা পূজা ধুনীয়া হয়, চাই ভাল লাগে। আমি যাই থাকোঁতে আৰু এখন পূজা দেখা পালোঁ। এখন হৈছে বৰিচকা পূজা। এইটো হৈছে দীপলা চক। দীপলা চকটো বহুত ডাঙৰ হয়। ইয়াতে সকলো ধৰণৰ বস্তু পোৱা যায়। এয়া হৈছে দীপলা পূজা। দীপলা পূজা চাই বহুত ভাল লাগে। মই ইয়াতে দুবাৰকৈ পূজা চাইছোঁ। বহুত মানুহ হয়, ভাল লাগে বহুত। ইয়াতে মা দুৰ্গাৰ আশীৰ্বাদ ল'লোঁ। এয়া হৈছে হাপামাৰা পূজা। বহুত ডাঙৰ পূজা হয় ইয়াত। মানুহৰ বহুত ভিৰৰ কাৰণে মই ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ।
আৰতি পৰিৱেশন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। সেয়েহে উৎসৱ কমিটিৰ সমূহ কৰ্মকৰ্তাকে বাক্যসমূহৰ ওচৰত আৰতিত সহযোগিতা আগবঢ়াবৰ কাৰণে জনাইছে। ধন্যবাদ। মানুহৰ যথেষ্ট ভিৰৰ কাৰণে মই দুৰ্গা মাৰ আশীৰ্বাদ ল'ব নোৱাৰিলোঁ। এতিয়া আৰতি উঠি আছে।